ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো মেজি জ্বলাই হেঁপাহৰ ভোগালীক আদৰণি বছৰটোৰ বাবে অগ্নি দেৱতাক পবিত্ৰ মন্ত্ৰোচ্চাৰণেৰে সকলোৰে মংগলৰ আশীষ মাগিলে ৰাইজে উলহ মালহেৰে উদযাপিত লৰুলাংছ হাজা আকলামত কাৰ্বি পৰম্পৰাগত 28 সংখ্যক হাজাকান উৎসৱ পশ্চিম কাৰ্বি আংলঙতো উৎসাহ উদ্দীপনাৰে আদৰণি জনালে ভোগৰ বিহু ভোগালী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে ৰাজ্যৰ সৰ্বত্ৰ ভোগালীৰ উৎসাহ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো মেজি জ্বলাই ভোগালীক আদৰণি কাৰ্বি আংলং জিলাতো বিভিন্ন প্ৰান্তত হেঁপাহৰ ভোগালী বিহুৰ আনন্দ তথা উৎসাহ মেজি জ্বলাই শীতৰ হেমেকাৰ মাজতো হেঁপাহৰ ভোগালী বিহুৰ নামত কঁকালত এবাৰ চেও নিদিয়াকৈ পাৰেনে আইদেউসকলে কঁকালত চেও তুলি বিহু এফাকি মাৰি নাচিছে কাষত থিয় পুৰুষ ৰাইজে তাকে দেখি ৰব পৰা নাই হাত চাপৰি বজাইছে গীত জুৰি কৰিছে সহযোগ আৰু তাৰ পিছতেই কেইবাদিনৰে পৰা নতুন ধানৰে প্ৰস্তুত কৰি ৰখা চিৰা সান্দহ দৈ আৰু নানা তৰহৰ পিঠা পনাৰে ভোগালীৰ আনন্দ লৈছে প্ৰতি ঘৰে নিজৰ লগতে চুবুৰীয়া তথা দূৰণবতীয়া আলহী তথা আত্মীয়ক অপ্যায়নৰ বাবে প্ৰস্তুত হৈছে গৃহস্থ বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ ভোগালীৰ উৎসৱপূৰ্ণ আদৰণিৰ মাজতে কাৰ্বি পৰম্পৰাগত হাজাকান উৎসৱ লৰুলাংছ হাজাকান আকলামত উলহ মালহেৰে উদযাপিত হয় চহা কাৰ্বিসকলে খেতি পথাৰত নতুন শস্য আনি লখিমীক আদৰি অনাৰ পিছতেই হাজাকান উৎসৱ হয় আন বছৰৰ দৰে এইবাৰো 15 জানুৱাৰীত লৰুলাংছ হাজাকান আকলামত ডিফু মাঞ্জাক কেচিএছৰ মাণ্ডলিক কমিটি আৰু লৰুলাংছ হাজাকান কমিটিৰ উদ্যোগত লৰুলাংছ চিটিএম ক্লাবৰ সহযোগত উদযাপন কৰা হয় 28 সংখ্যক হাজাকান উৎসৱ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পিছতেই লক্ষী উৎপত্তি গীত পৰম্পৰাগত বিধিৰে সম্পন্ন কৰাৰ পিছত যুৱকসকলে হাজাকান নৃত্য পৰিৱেশন কৰে উল্লেখ্য লক্ষী উৎপত্তি গীত পৰিৱেশন কৰে গায়ক লংকিবে হাজাকান অনুষ্ঠানত ডিফু মাঞ্জা কেচিএছ মাণ্ডলিকৰ বিষয়ববীয়া তথা কৰ্মীৰ উপৰিও স্থানীয় কেইবা শতাধিক সাংস্কৃতিক প্ৰেমী ৰাইজে অংশ লয় বিশেষ প্ৰতিবেদক কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ ৰাইজে উৎসাহ উদ্দীপনাৰ মাজেৰে উদযাপন কৰিলে ভোগৰ বিহু ভোগালী পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত মংগলবাৰে পুৱা ৰাইজে মেজি জ্বলাই অগ্নি পূজা কৰাৰ পিছত জ্যেষ্ঠসকলৰ ওচৰত কনিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰে আজি ভোগৰ বিহু ভোগালী সমগ্ৰ ৰাজ্যখনতে যথেষ্ট উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰা হয় ভোগালী বিহু এই ক্ষেত্ৰত কিন্তু পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলংবাসীও পিছ পৰি থকা নাই ডেকা বুঢ়া সকলোৱে নামি পৰিছে বিহু উদযাপনৰ জৰিয়তে পৰম্পৰা ৰক্ষাৰ চেষ্টাত মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল সমগ্ৰ পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত আজি পুৱাতে স্থানীয় ৰাইজে পৰম্পৰাগত নিয়মেৰে মেজি জ্বলাই অগ্নি পূজা কৰে তাৰ পাছতেই সকলোৱে জা জলপান পিঠা পনা গ্ৰহণ কৰি আনন্দ উল্লাসৰ মাজেৰে দিনটো অতিবাহিত কৰে উল্লেখযোগ্য যে পশ্চিমীয়া সংস্কৃতি কবলত অসমীয়াৰ পৰম্পৰাৰ ৰীতি নীতিসমূহ দিনক দিনে লুপ্ত প্ৰায় হৈ আহিছে যদিও পশ্চিম কাৰ্বি আংলঙৰ ৰাইজে দীৰ্ঘদিন ধৰি অসমীয়াৰ পৰম্পৰাগত নিয়মসমূহ লুপ্ত হ'বলৈ দিয়া নাই বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলঙতো উলহ মালহেৰে উদযাপন হাচাকান উৎসৱ আজিৰে পৰা অহা 21 জানুৱাৰীলৈ 7 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে হামৰেনত অনুষ্ঠিত হ'ব কাৰ্বি পৰম্পৰাগত উৎসৱ হাচাকান উৎসৱটি কাৰ্বিসকলৰ আপুৰুগীয়া আৰু এই পৰম্পৰাগত উৎসৱক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যতে এইদৰে আনুষ্ঠানিকভাৱে হাচাকান উৎসৱ পালন কৰিবলৈ লোৱা বুলি সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত ব্যক্ত কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে আন বছৰৰ দৰে এইবাৰো হামৰেন এলেকাত হাচাকান উৎসৱ উদযাপন কৰা হৈছে হামৰেন কেচিএছ মাণ্ডলিকৰ উদ্যোগত হামৰেন পুৰণা বজাৰত অনুষ্ঠিত হৈছে এই 7 দিনীয়া হাচাকান উৎসৱ এই উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত হামৰেন কেচিএছ মাণ্ডলিকৰ সভাপতি মোহন তেৰাঙে পৌৰোহিত্য কৰে হাচাকান উৎসৱক সমগ্ৰ কাৰ্বিসকলৰ মাজত জনপ্ৰিয়তা বিকাশ বাবে প্ৰয়াসৰ অংশৰূপে এইদৰে প্ৰস্তুতি লোৱা বুলি সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত ব্যক্ত কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে বৰ্ণাঢ্য নৃত্যগীত কালৰ সোঁতত লাহে লাহে যাতে নিশ্চিহ্ন হৈ নাযায় ইয়াৰ সংৰক্ষণ তথা বিকাশৰ লক্ষ্য হ'ব হাচাকান উৎসৱ পালনৰ উল্লেখ্য উদ্বোধনী অনুষ্ঠানত উদ্বোধক তেৰণৰ লগতে এবাৰ হামৰেন নগৰ সমিতি নিৰ্বাচনত জয়ী হোৱা 7 গৰাকী ৱাৰ্ড কমিছনাৰো উপস্থিত থাকে Piniga hatakekan saya denglo la ke karbi timsi mana isya ajutang lo akar charlo la bangke la si ankan wang tani tum mana karbi jutang jubata song monte kesia sesuatu di pensi chupre lo de karbi national festival song si hatakekan ke timsi dakai tum dat pati thang nang po la si piniga hamran kesia national committee pensi patir pisi la dak hamran lo hatakekan pinita gre popen ke jut taring kore si jutpo sila dak bangke adontin arongtin itala so hatakekan pini penceng po panga pujige taring kore silo la ke karbi tum thang hoper ajutang la bangke kirim ki bi ki jisan se jutang penak asila so por ho itum arkoi ciklo itum arkoi sokroi kirim ki bi ga dwe jutsi pini bangke itum la so hatakekan itum kilunkan karchu itum padolang koklo হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ অহা 5 ফেব্ৰুৱাৰীত থান ৰংকেৰ পূজা কাৰ্বি আংলং জিলা বিভিন্ন প্ৰান্তৰত সিদিনা উলহ মালহেৰে পৰম্পৰাগত পূজাটি সম্পন্ন কৰিব যদিও ডিফু বজাৰ কমিটিয়ে 5 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অনুষ্ঠিত কৰিব 7 ফেব্ৰুৱাৰীত কাৰ্বি আংলঙত সাধাৰণতে 5 জানুৱাৰী আৰু 5 ফেব্ৰুৱাৰী দুয়োটা বিশেষ দিনতেই থান ৰংকেৰ পূজা অনুষ্ঠিত হয় যদিও পূজাৰ আধ্যাত্মিকতা একেই পূজাৰ বিধিগত উৎসৰ্গা তথা পূজা পাৰ্বণ এদৰে ডিফু বজাৰ এলেকাটো গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ উদ্যোগত প্ৰত্যেকবাৰে 5 জানুৱাৰীৰ পৰিৱৰ্তে 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰে থান ৰংকেৰ পূজা কিন্তু এইবাৰ অনিবাৰ্য কাৰণবশতঃ অহা 5 ফেব্ৰুৱাৰী অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে 7 ফেব্ৰুৱাৰীতহে এই থান ৰংকেৰ পূজা অনুষ্ঠিত কৰিব বিচাৰিছে ডিফু বজাৰ এলেকাত এই সিদ্ধান্ত গ্ৰহণ কৰে মঙ্গলবাৰে গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ কাৰ্যালয়ত বজাৰ কমিটিৰ সভাপতি বীৰেন ৰংপি আৰু ৰংকেৰ পূজা কমিটিৰ সভাপতি মঙ্গল সিং ৰংফৰৰ পৌৰোহিত্যত অনুষ্ঠিত বিশেষ সভাত উল্লেখ্য এই বিশেষ সভাত সভাপতিদ্বয়ৰ উপৰিও বিদ্যা সিং তেৰণ কিৰিটিছো প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu.
Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয় অলংকম আজিৰ কংজৈ আথয় মেনলেকথে গাঁৱত BKET সন্মিলন 14 আৰু 15 দুদিনীয়া এই কাৰ্যসূচীত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা বেফয়দৰ লোকসকলে আহি এই সন্মিলনত অংশ লয় উল্লেখযোগ্য যে BKET সন্মিলনৰ সভাপতি লংচিংবেৰ পৌৰহিত্যত মুকৰাংবে আধৰা সভাত বেফয়দৰ বাবে এই সন্মিলন তথা সভা অনুষ্ঠিত কৰাৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে মুকৰাংবে সভাত বেফয়দসকলে কেনেকৈ নিজকে সকলো দিশত উন্নয়নৰ দিশত আগুৱাই নিব পাৰে তাৰে আলোচনা বিলোচনা কৰাৰ উপৰিও নিজৰ ইতিহাস অনুসন্ধান কৰাৰ প্ৰয়োজনীয়তাক দোহাৰে আৰু সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে এই সন্দৰ্ভত নিজৰ অনুসন্ধান তথা গৱেষণাৰ ভিত্তিত পোৱা অভিজ্ঞতা তথা বিষয়সমূহ বিস্তৃত বিশ্লেষণ আগবঢ়ায় বেক ক্ৰ তেৰাংসকলৰ উপৰিও BKET উৎপত্তি তত্ত্ব সম্বন্ধে বিভিন্ন তথ্য আগবঢ়ায় উল্লেখ্য এই সভাত গাঁওবুঢ়াৰ স্বাৰ্থে লেখে প্ৰধান শিক্ষক চাৰমেন হানছে কাৰ্বি সহকাৰী ইউথ কাউন্সিলৰ অমৰজিৎ বে ক্লেংডুন ইংলেং লংচিং ক্ৰ বিলিছন তেৰাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ বৈঠালাংছত ইতিমধ্যে আৰম্ভ হৈছে কাৰ্বিসকলৰ 3 সংখ্যক 5 ফয়দৰ মাজত ফুটবল প্ৰতিযোগিতা প্ৰয়াত লংচিং সেনাৰ আৰু নিৰলা তেৰাংপেৰ স্মৃতিত অনুষ্ঠিত কাৰ্বিসকলৰ ফয়দ ভিত্তিক ফুটবল প্ৰতিযোগিতা সোমবাৰৰ পৰা আৰম্ভ হৈছে ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি খেলখনৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অতিথি হিচাপে বৈঠালাংছ নগৰ সমিতিৰ ৱাৰ্ড কমিছনাৰ গাঁওবুঢ়া তথা প্ৰয়াত লংচিং সেনাৰ আৰু নিৰলা তেৰাংপেৰ আত্মীয় প্ৰমুখ্য স্থানীয় বহু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে আজিৰ খেলত লিজাং আৰু হানজাং ফয়দৰ মাজত অনুষ্ঠিত হয় তুমুল প্ৰতিদ্বন্দ্বিতাৰে খেলি 2-0 গলত লিজাং ফয়দে হানজাং ফয়দক হৰুৱাই বিজয় হয় উল্লেখ্য এই ফুটবল প্ৰতিযোগিতাখনত সৰ্বমুঠ 5টা দলে অংশগ্ৰহণ কৰে 27 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ ফাইনেল খেল ওঠাত লাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্জয় তাই বিদায় লৈছো ধন্যবাদ